একদম মানে ক'ত গ'ল বৌটো যে এতিয়া ক'ব নোৱাৰো ক'ত গ'ল কি জানি কাম চাম কি কৰিছে কি নাই ইয়াতে আইনা পেলাই থৈছে ইফালে ইফালে কি কাম কৰে ইমান গৰমখনত আইনাটো আগত থৈ আহি ভিতৰত একেবাৰে কি বোৱাৰী পালো মই এটা ছোৱালী আজি এই দিল্লী যে আহিছে ইমান দিনত এই ছোৱালীখন কি খুৱাম কি নাই তাৰ ককায়ো নাই আৰু এই বৌটো অকণমান ভাবা নাই নননটো কি খুৱাম কি নাই ক'ত কি কাম কৰি আছে ঈশ্বৰ এতিয়া লেপি আছেনে ইমান গৰমখনত ইমান গৰমত লেপিব কোনে ক'লে তোকে লেতেৰা হৈ আছো যে সেইকাৰণে মুচিছো লেতেৰা হৈ আছে কাৰণে মুচি আছো মা ইমান যেন গৰমত মুচিছে তো মুখখন খুলিব নোৱাৰে সেনেকাকে যেন কৰিছে যে মোৰ এনেকেই ভাল লাগে আকৌ ইমান দিন হ'লেই দেখোন ৩-৪ মাহ আমাৰ ননন যেন আহি কিনি যেন আজি দুদিন হৈ গ'ল এতিয়া যেন কি কৰিম ল'ৰাটোও নাই খবৰ চবৰ নাই আকৌ কি খুৱাম ভাল বিয়া কিবাটো খুৱাব লাগে সি ইমান বছৰত আহিছে হ'ব কিবা এটা আনি ল'ব মাংস অকণমান পিছতকে ক'ত ফুৰিব গৈছে এতিয়ালৈ অহা নাই ক'ত গ'ল কি জানো অকণমান বহি ল'মচোন হৈ গ'ল ইমান মুচিব নালাগে লেতেৰা হৈ থাকিলে মোৰ বৰ বেয়া লাগে মা হৈ গ'ল লেতেৰা হ'ব দেচোন একো নহয় এতিয়া এই কি বনাব লাগে কি নাই সেইখন চাওঁ ইমান দূৰ যে দিল্লী যে ছোৱালীটো আহিছে তোকে চাবৰ কাৰণে তাৰ ককায়ো নাই তাই ওচৰৰ ঘৰলৈ গৈছে ওচৰৰ ঘৰ সিহঁতৰ ঘৰলৈ গৈছে এইটো কুলৰ ঘৰত গৈছে সি বোলে সিহঁতৰ ঘৰ পৰা বোলে গৈ আহোগেচোন সিহঁতৰ বৌজনী সেই ৰাতি সিহঁতক তাই লগৈ নাছিলে জানো সি তাৰ কথা বাদ দে সি ফুৰিব গৈছে তাৰ আলহী মানুহ দুদিনৰ মেহমান এইটোনো কি ক'ব তুইয়ে নিজে চিন্তা কৰিব লাগে কি খুৱাব লাগে কি কৰিব লাগে তুই এতিয়া যে ঘৰখন লেপি আছে কালি লেপিলেও হৈ গ'ল তাই যোৱাৰ পিছত লেপিলেও হৈ গ'ল একেবাৰে ইমান কাম দেখাব নালাগে না গৰমখনত ৰাতিপুৱা ধুনীয়াকৈ ৰুটি চুটি বনাই খোৱালো নহয় মা আপুনি চাগে গমেই পোৱা নাই চাগে আকৌ তাই খোৱা বোৱাৰ পিছত আকৌ মই খুৱাইছোৱেই এইকেইদিন যিমান পাৰোঁ সিমান ভালকৈয়ে খুৱাইছোঁ আৰু এতিয়া আমাৰ গাঁৱলীয়া পৰিৱেশত আমি এতিয়া যিটো খাওঁ তাকে তাই খাবই লাগিব আৰু কিনো কৰিব আৰু পাই আজি এতিয়া মাংস অকণকে আনিম আৰু নহ'লে কেতিয়া আহিলে আপুনি কালি আহিলোহে কাইলৈ আহিলে ইমান দিন হ'ল দেখা নাই আকৌ আপোনাক কথা এটা ক'ম ভাবিছিলোঁ কি কথা আপোনাক কি নৱজনী কি গম চাম নুঠে নেকি তাই মৰণিটোকে লৈ থাকিব গম পায় মইতো তাকে চাম বুলি ভাবিছোঁ কথা কালিৰ পৰা দেখোন মুখখন দেখিয়ে পোৱা নাই আজিলৈকে মই মুখখনেই দেখি পোৱা নাই আজি যেনেকৈ নহ'লেও চাবই লাগিব আজি উনি চুনি একদম সহায় পিনে দুইজনী ধৰিম আজি চাম কেনেকুৱানো আছেনো মুখখন মোক এফালে ক'ৰবাত যাবলৈ আছিলে আপুনি যাওক চাই আহক মোক এইটো মায়ে দোকানলৈ পঠিয়াইছিলে আচোন আমাৰ ঘৰলৈ পাছত যাবি গৰমত পিঙি থাকিব এনে তাই মৰণিখন দেই গৰম চৰম লাগেনে নালাগেনে কি জানি জানো ইমান গৰমখনত চাচোন উনিডাল লৈ পেলাই কেনেকৈ পিয়ালি লিপি আছে এতিয়া ভাল এইটোৱে চান্স ভণ্টি আহিলা ফুৰি আহিলি কেতিয়া ওলাই এতিয়া আহিছে যে ইমান দিনৰ মূৰত আহিছোঁ আৰু দুখিন দিয়া অলপ ফুৰি আহিলোগে ভাল আপোনাৰ ভাল ভাল তুমিও লগত লগ পালে আহি গ'লো আপোনালোকৰ ঘৰত বহুত দিন হ'ল অহাও নাই নহয় সেই নৱজনীৰ কাৰণে নাহো আৰু কেলেনো মুখখন চাবই নাপাওঁ ময়ে চোৱা নাই তুই কি চাবি তুই বেলেগ ঘৰৰ ছোৱালী মই যেন দিন ৰাত ইয়াতে লগত থাকো তাই মুখখন এনেকৈ অনবৰত কাম বন কিন্তু বহুত ভাল দেই খোৱা ধোৱা একদম ঘৰ দুৱাৰ মানে কোনো কাম মোকে কৰিব নিদিয়ে গোটেই সি কাম কৰে টাইমে টাইমে মুখখন দেখাব আৰু মই বোৱাৰী মুখখন কিনো চাম ন এনেইতো চাবলৈ ওখ লম্বা ঠিকেই আছে কি চাম আৰু এই মুখখনৰ কথা তোমাৰ ককায়ে জানে তোমাৰ ককায়েতো আজি কেইবাদিন হৈ গ'ল অহা নাই ক'ত গ'ল ফোন বি নকৰে আৰু মইতো মোবাইল বি নাই মোৰ লগত মোবাইল টিপিবও নাজানো সেইটো কাৰণে মোলৈ ফোন কৰিলে আকৌ সেইকাৰণে মই আহিছিলোঁ কি ক'লে তোমাক কেনেকুৱানো আছে বোলো মুখটো চাই যামচোন বুলি ককাই কি ক'লে তোমাকে ক'ত আছে সি আছে আমাৰ সেইফালে আছে ককা কি ক'লে অকল ফোন কৰি ক'লেহে মানে বৌয়ে কি মুখ চুখ নেদেখায় কি হয় কি জানি
তই এবাৰ গৈ চাবিগেচোন এনেকৈ ক'লে। তেতিয়াতো আহিছোঁ কালিৰ পাছনে আছোঁ দেখিছোঁ ক'তা মুখখনেই ওলোৱা নাই। এইটো তোমালোকে জানে ভাই আজি ওলাই পিনে চামেই চাম আজি চাইহে আহিছোঁ। কাম চামটো ঠিকেই কৰে, মানুহ আহিলে ব্যৱহাৰ ভালে কৰে। মই শুনিছো বোলে নৱত বোলে বিয়া পতাৰ পিছত দাইজনে বোলে এৰি থৈ গুচি গ'ল। সেনেকাইতো হয় ন? তো সিহঁতৰ ভিতৰীয়া কথা মই কি জানো। মোৰ কথা হ'ল মইতো টাইমছে খাব পালে হৈ গ'ল আৰু মই ফুৰিব পালে হৈ গ'ল। মোৰ বোৱাৰী ঠিকেই ভাত চব্জি বনাই ঘৰ দুৱাৰ চাফ চুতৰ থৈ মোৰ লগত কাইকেচাৰ নকৰে। মই যেতিয়া কি কৈ চব দিয়ে, মই কি ক'ম আৰু। আজি আমি দুইজনী মিলি পিনে উনিতো আজি খহামে মুখখন চামে আজি কেনেকুৱা আছে। এইটো তোমালোকে তোৰ নবৌ হৈ তুমি ধেমালি কৰিব পাৰিব, মই আৰু বোৱাৰীখনৰ মোক চাম ক'ব যে কি দৰকাৰ পৰিছে। মই আজি সেইটোকে কৰিম, আজি যেতিয়া চবেই দেখিব। তেতিয়াহ'লে আপুনি যে বিয়া পাতিব ক'লে দাইজনক মুখখন নেদেখাকে ক'লে নেকি? ভগৱান মই বিয়া পাতা নহয়, সিহঁতে ভাল পাই পলাই আনিছে। চমদিনিবি আহিছিলে তেতিয়া মই সুধিলো, চমদিনিবি ক'লে সিহঁতৰ ভালৰ বোলে সেনেকাই জীয়ৰী হ'লে বোলে মাথা ঢাকিব লাগে বোলে। এতিয়া মাথা নেদেখাই, মুখখন মানুহ নেদেখাই বোলে। আৰু জীয়ৰী নোহোৱা আগৰ কথা বেলেগ, জীয়ৰী হ'লে বোলে মুখখন অনবৰত ঢাকিব লাগে বোলে, বিয়া হওক নহওক। তেনেকাই চমদিনিবি ক'লে। মই ভাবিলো হয় নেকি, জাগালৈ কথাটো ঘৰত মুখ ঢাকিলে এতিয়াতো ইয়াত মুখখন ওলাব লাগে। সিহঁতৰ তাতছে সৰু যে মাটো শিকাই যে এইটো আৰু ক'ত এৰিব আৰু। নাই ইয়াত এতিয়া মুখ উলিয়াবই লাগিব। তোমালোকৰ নিজে চুৰিদাৰ উদিয়াৰ পিন কৈ কিনে আনি উনি দিলে নিপিন্ধে। তাইতো শিকাব লাগিব, মুখো আজি ওলাম আৰু চুৰিদাৰো আজি পিন্ধাম। এই তোমাৰ কিবা নবৌ হৈ তুমি কৰিব পাৰিব, মইনো কি পাৰিম আৰু। আজি তাকে কৰিম। তেতিয়াহ'লে ব'লক কৰি আহোঁগে। ঝাৰু মাৰি আছে, এতিয়া কি কৰিবি আৰু, বিয়া পাব পাৰে নকৰ। ধেমালি নকৰ, ধেমালি ভাল পাই কি নাপাই বা, মিছামিছি দুদিন আহোঁতে বেয়া পাব। বেয়া পালেও পাব, ভাল পালেও পাব। আজি কৰিহে আহিছো, তেতিয়াহ'লে মোকতো আজি চামেই মানে। সেইকাৰণে তোমাৰ ককাই অহা নাই, কিবা মনত দুখ আছে। মোকেতো কৈ যোৱা নাই, এই নিজে ভাল পাই আনিছে তো মোকে কি ক'বনো। ভনীজনী আহিলে ইমান মাৰ আগত এতিয়া জিদ কৰি আছে, এই কি বুলি কয় মুখখন চাওঁ বুলি। সেও মোৰনো বাৰু এনেকুৱা সৰুৰ পৰা মুখখন মই কেনেকৈ দেখাওঁ বাৰু, ইমান মনতে দুখ লাগি আছে। মানুহটোৱেও সেই বিয়া পাতি পিনি এৰি থৈ গুচিয়ে গ'ল যে মোৰ মুখখন চালে বুলি। আমাৰ মাহঁতে এনেই বাহানা কৰিলে বোলে মুখ চাব নাপায় আমাৰ ছোৱালীয়ে, বোলে জীয়ৰী হ'লে মুখ নেদেখায় বুলি কৈ সেই যেনে পতাই মেলি ফচাই মেলি আহিছিলোঁ। মানুহটো এতিয়া ভনীয়েকজনী পঠিয়াইছে বোলে। মই যদি এনেকুৱা মুখখন যদি দেখাবলৈ হয় যদি মোৰ কি হ'ব বাৰু, ইমান ভয় লাগি আছে। শাহু মা ইমান মৰম কৰে, এতিয়া যদি তাই আহি যদি মোৰ এই মুখখন যদি চাই থাকে, মোৰ এই মুখখন সেই দেখি পিনে মানুহটোৱে বিয়া পিছদিনাখনিয়ে গুচি গ'ল পলাই পিনি। এতিয়া সেই ভনীয়েকজনী আহিছে, মোক যদি দেখি পায় তেতিয়া বাৰু সেই কেনেকুৱা হ'ব বাৰু। বুঢ়ীজনীয়ে মৰম কৰাখিনিও মোক নোহোৱা হৈ যাবগৈ। কি কৰোঁ, মোৰ একদম টেনশ্যন লাগি গৈছে দেই। আৰু ঝগড়া ঝাটি নকৰিবি, তুই দুদিন থাকি কিনি যাবলগীয়া মানুহ। মিছামিছি বোৱাৰীটো ঠিকেই আছে, একো নহয়। আজি চালে পিছতে কিবা মনত দুখ পাই কিনি ঝগড়া ঝাটি নকৰিবি। কোনে উলিয়াইছে চাব লাগে মানে মুখখন কি একেবাৰে এনেকা খুলি মুলি। প্ৰভু ঈশ্বৰ নাৰায়ণ, এনেকুৱা কাৰণেতো গুচি গ'লগে। ঈশ্বৰ মই ইমান দিন খেয়ালে কৰা নাই, মইতো ভালে আছে। আৰু যি বি হওক তহঁতে ইমান জবৰদস্ত কৰি কিনো হ'লনো, এনেতো কাম বন চবে ভালে আছে, গুণটোতো ভাল, চেহেৰা ভাল নহ'লে কি দেখিনো আনিছিলে কি জানি জানো। এতিয়া তই ওলা এতিয়া দাঁতকেইটাও ভাল নহয়, দাঁতকেইটা
কি যিবি হ'ব দে যিবি হ'ব দে যাব পাৰে সৰুতে এনেকাই হৈছে নেকি ভালে আছে গুণ ভাল চেহেৰা ভাল নহ'লে গুণ বহুত ভাল নাই নাই মোক হ'লে তই যাবলৈ নিদিওঁ দেই এইটো চেহাৰ লৈ পিনে ইমান ভকতীয়া তোৰ ঘৰত নগ'লে হৈ গ'ল সি আমাৰ ঘৰতে থাকিব তোৰ ঘৰত নগ'লে হৈ গ'ল এইজনী কাৰণে মোৰ ককাই ঘৰ আহিবলগীয়া হ'ল এই ককাই যদি নাথাকিব তোক কমাই পিনে কোনে খুৱাব কোনে পইচা পাতি আনি দিব হা বাদ দেচোন নাকান্দিবি চুপে থাকি ই কালিলৈ গুচি যাব তাৰ কথা লৈ কান্দিব নালাগে মই আৰু কম ৰ থাকিব দে খাই খাব মাটি খাই জীয়াই থাকে নে কি খাই জীয়াই থাকে থাকিব নালাগে তই থাকিব নালাগে চা না মুখখন চা তাই দৃশ্যটো চা জিবি কৰ ভাই তহঁতে জিবি কৰ মই আৰু কিবা নকম আৰু এৰি দেচোন ভালে আছে ঘৰত কাজিয়া নালাগে মই ঘৰলৈ যাওঁ দেই যা ইয়াত আহি কিনি লোকৰ জেঙতে কল একদম মিলি কিনি আহি কিনি এনেকা কৰি দিছে ইমান দিন ভালে আছিলে সি আহি কিনি একেবাৰে ঘৰ অলংকাৰ লগাই দিছে ভাল হ'ব থাকিব দে হৈ গ'ল তুই লোকৰ ঘৰত যোৱা ছোৱালী ইয়াত আহি কিনি এনেকা অলংকাৰ নকৰ কামে চামে খাৱাই ধুৱাই চব ভালে আছে কিনো হ'ল হ'ব দে পুৰিলেতো দাগি হয় আগুনে পুৰিলে দাগি হৈছে কিনো হ'ল বা আচ্ছা কান্দিব নালাগে বাদ দে হৈ গ'ল কালিলৈ তুই গুচি যা তোৰ দৰকাৰী নাই তুই ইমান ইয়াতে তুই চেৰগিৰি দেখাব নালাগে তোৰ ঘৰত দেখাবি আজি পৰা এনেকাই থাকিব দে গুচি যা কোনো কথা নাই একদম আহি কিনি একদম খালা গোলা এই চুপ থাক যা ভিতৰত যা হ'ব দে তোৰ ঘৰতো খাব যোৱা নাই হ'ব দে